এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। মোৰতো ভালে, সদায় চাগে। যে আজি বহুত দিনৰ পিছত বহুত মাহ আৰু মোৰ চেনেলটোত মই কেতিয়াবাহে ভিডিঅ' দিওঁ বা কেতিয়াবা মন গ'লে এটা দুটা তেনেকৈ এৰি থাকোঁ ৰিলছ টাইপৰ। আৰু আজি এটা বিশেষ কাৰণত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এই ৰাতিপুৱা শুৱাৰ পৰা উঠিছোঁ, 9টা বাজিছে। আৰু উঠিয়ে মুখখন ধুই মোক মোচাই নিদিছে ন, মুখখন নুমোচাকৈ মই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ধুনীয়াকৈ। আজি এটা বিশেষ দিন বুলি নহয়, আমাৰ বিশেষ দিন দুটাকৈ আহি আছে। আপোনালোকক ধুনীয়াকৈ দুইটা দিনৰে বিশেষ দিনৰ দেখাব পাৰিম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এনেও দেখাম বাৰু, আপোনালোকে ধুনীয়াকৈ চাব। আজি বিশেষ দিনৰ প্ৰথমটো দিন আজি কৈয়ে দিওঁ। আজি আমাৰ ডাঙৰ বৰ্তাৰ ছোৱালী বিয়া পালেহি। তাৰিখটো আপোনালোকক ক'ম আৰু লাহে ধীৰে। কিন্তু আজি হ'ল খৰি ফলাৰ নিয়ম। আগতে আপোনালোকৰ তামোল পাণ পেলালে মই সেয়া দিন দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ তেতিয়া ঘৰত নাছিলোঁ। সেইদিনাখন ঘৰত নাছিলোঁ, কিন্তু বহুত দেৰিকৈ পাইছোঁহি। গাঁৱলৈ গৈছিলোঁ ফুৰিবৰ কাৰণে, সেইদিনাখন মই বহুত দেৰিকৈ পাইছোঁহি। আৰু আজি হ'ল খৰি ফলা, গাঁৱৰ ল'ৰাখিনি খৰি ফলাৰ দিন। খৰি ফালিবলৈ ৰাইজ পাইছিলে, সেইদিনাখন মিটিং হৈছিলে। আৰু আজি দিনটো তেহেঁতে কৈছিলে যে খৰি ফালিম বুলি। আজি যিহেতু ছানডে, সকলো ফ্ৰী আছে, সকলো ধুনীয়াকৈ আহিব। আৰু মই ধুনীয়াকৈ শুৱাৰ পৰা উঠি পেলাই চাহ বহাই দিছোঁ। চাহকণ খাই গা পা ধুওঁ, মূৰ গা ধুওঁ। আৰু বহুত দিন হ'ল মূৰ ধোৱা নাই, সেইটো কাৰণে মূৰ চূৰ ধুই লওঁ। তাৰপিছত আৰু বৰমাহঁতৰ ঘৰত যাম। আৰু বাৰো বিয়া কৈ দিছোঁ লগতে, বাৰো বিয়া আহি আছে। বাৰ বিয়াও তাৰিখ ক'ম ধুনীয়াকৈ। আজি ডাঙৰ বাৰ খৰি ফলা, ধুনীয়াকৈ আপোনালোকক আজি খৰি ফলাৰ পৰা বিয়াৰ দিনাখনলৈকে যিখিনি পাৰোঁ ধুনীয়াকৈ দেখাম। আৰু মোৰ হাতত আৰু ক্লিপ আছে, এটা দুটা লৈ থৈছোঁ যে খুটাৰ পুটাৰ নিয়ম হৈ গ'ল। সেয়া মই আপোনালোকক ধুনীয়াকৈ দেখাম। অকণমান ক্লিপ ৰখাই দিছোঁ, সেয়া ধুনীয়াকৈ অকণমান দেখাম। আৰু আজি খৰি ফলাৰ নিয়মটোৰ সৈতে বিয়াৰ দিনাখনলৈকে কি হয় ধুনীয়াকৈ দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব। যে মই কৈছিলোঁ খৰি ফলাৰ কথা, আৰু মই আহি পোৱা দেৰিয়ে হ'ল। মোৰ গা ধুই অহালৈ অকণমান দেৰি হ'ল। আৰু এইফালে খৰি ফালি আছে। আৰু আহি পোৱা মাত্ৰকৈ মোৰ এটা দায়িত্ব আছিলে চাহ বনোৱা। আৰু আহি পাই ধুনীয়াকৈ চাহখিনি উঠাই ল'লোঁ, তাৰপিছতহে ভিডিঅ'টো বনাইছোঁ। আৰু কি পাৰোঁ কি নোৱাৰোঁ ধুনীয়াকৈ দেখাই যাম, চাই যাব। এয়া ময়ো বিস্কুট, ভুজিয়া, গ্লাছ সকলোখিনি ৰেডি কৰি চাহ দিলোঁ। আপোনালোকে দেখিলে ধুনীয়াকৈ খৰি চৰি ফালিলে, আৰু ভাত খাবও হৈ গ'ল। সকলোবিলাক ধুনীয়াকৈ বহি ল'লে ভাত খাবলৈ। আৰু যোনে যি পাইছে তাতে বহিছে আৰু খৰিয়ে চৰিয়ে দেখালৈ। খৰি ফলাৰ নিয়মটো বেছি নহয়, অকণমান ধুনীয়াকৈ ৰাখি থ'লোঁ, স্মৃতি হিচাপে চাব পাৰিম পিছত। আপোনালোকেও ধুনীয়াকৈ চাব। আৰু এতিয়া আপোনালোকে চাওক, যোনদিনাখন ৰভাৰ খুটা পুতিছিলে সেই ক্লিপটো চাই লওক ধুনীয়াকৈ। আপোনালোকে আগৰ ক্লিপ চালেই ধুনীয়াকৈ ৰভা খুটা পুতাৰ নিয়ম। এয়া তাৰ দুদিনমানৰ পিছত ধুনীয়াকৈ টেণ্টৰ কামতো সকলোবিলাক লাগি গ'ল। আৰু আমিও ওলাই ল'লোঁ বিয়া মাতিবৰ কাৰণে। আৰু ইয়াৰ ৰাতিলৈ আছিলে আমাৰ ৰাইজ চপোৱা। যিহেতু বিয়াৰ আগত ৰাইজ চপাব লাগে, আমাৰ বৰমাহঁতৰ আজি ৰাইজ চপাইছিলে। এয়া পিছদিনাখনৰ আবেলি। আমাৰ ওচৰৰে বৰমা, খুৰী, আমাৰ মা সকলোবিলাক আহি এয়া চাউল জাৰি আছে। যিহেতু বিয়াত ভাত খুৱাব, সেই গতিকে 3-4 দিনৰ আগতে চাউলখিনি জাৰি আজৰি কৰি থ'লে ভাল। আৰু এইফালে আমাৰ দাদা আৰু মই ধুনীয়াকৈ বহি চাই আছোঁ। মই ধুনীয়াকৈ চাহ তাহ দি ল'লোঁ বাৰু, দিয়া বহি ধুনীয়াকৈ চাই আছোঁ। আৰু এয়া ৰাতি আমি গোটেইকেইজনী বহি লৈছোঁ। এয়া বা, মই গোটেইকেইজনী বায়ে হয়, বা বৌ, এয়া চব বহি প্ৰেজেণ্ট পেকিঙত লাগি গৈছোঁ। যিহেতু বিয়ালৈ মাজত আৰু বেছি দিন নাই, সেই গতিকে আগৰ কামখিনি আগত কৰি থ'লে ভাল, পিছত হুলস্থুল নহয়। সেই গতিকে আমি ধুনীয়াকৈ গোটেইকেইজনীয়ে পেকিং কৰি আছোঁ। এইফালে গামোচা, চাদৰ যিখিনি লাগতিয়াল আৰু ধুনীয়াকৈ পেকিং কৰি আছোঁ। এয়া টেণ্টৰ কামো ধুনীয়াকৈ চলি আছে। মই বোলো আপোনালোকক অকণমান দেখাই দিওঁ। হৈছেগৈ আৰু
30% মান কমপ্লিট হৈছেগৈ আৰু লাহেকৈ। আৰু এইফালে আমাৰ ভাইটিহঁতে খেলি আছে, তেওঁলোক ভাত খাব গৈছে। সেইকণ টাইমতে মই ভিডিঅ'টো কৰি থৈছোঁ। আৰু যিহেতু কাম কৰি থাকিলে কেমেৰাটো উলিয়াবৰ কাৰণে ইমান ভাল নালাগে, মই সেই সুযোগত মানুহ নথকা সুযোগতে ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ। আৰু ইয়াৰ ৰাতিলৈ অলপ হ'লগৈ। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।